অসমীয়া পাকঘৰ। আজি মই এগ বিৰিয়ানী বনাম বুলি ভাবিছোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। একদম সাধাৰণকৈ মই বনাম, সকলোৱে বনাই যদিও মোৰ ৰেচিপিটো আজি আপোনালোকৰ আগত আগবঢ়াইছোঁ। চাবচোন কেনে লাগিছে ক'ব। এয়া মই পিঁয়াজ কাটি থৈছোঁ, এয়া নহৰু আৰু আদা, আৰু ইয়াত জনি গুটি কেইটামান দি থৈছোঁ, আৰু জিৰা, গোটা জিৰা, আৰু এয়া এইকেইটা মই বইল কৰি লৈছোঁ, আৰু আলু দিছোঁ। আলু অপশ্যনেল হয়, দিব পাৰে নিদিব পাৰে, মই দিছোঁ। আৰু ইয়াত মই লৈছোঁ লং কেইটামান, ডাঙৰ ইলাচি এটা, সৰু ইলাচি 4টা, কেইটুকুৰামান ডালচেনি, আৰু ইয়াত মই কচুৰি মেথি অকণমান ধুই থৈছোঁ। আৰু ইয়াত বাচমতি চাউল, আমাৰ মানুহৰ যিহেতু 2জন, সেইকাৰণে আমি কম চাউল লৈছোঁ। আপোনালোকৰ যিমান মানুহ থাকে ইমান পৰিমাণৰ ল'ব। আৰু মই টমেট' চচ ব্যৱহাৰ কৰিম, বিলাহী নিদিওঁ ইয়াত, মই এনেকৈ বনাম। তাকে চাওকচোন মোৰ ভিডিঅ'টো। আৰু এইফালে মই কুকাৰ গৰম কৰিছোঁ, ইয়াত এতিয়া মই মিঠাতেল দিম। মিঠাতেল দিয়া হৈ গ'ল, এতিয়া মই পিঁয়াজখিনি ইয়াত দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অকণমান ভাজিম। এতিয়া অকণমান তেল কমকৈ দি লৈছোঁ, পিছত লাগিলে অলপ দিব পাৰে ইয়াত। পিঁয়াজখিনি ৰঙচুৱা হৈ লওক, ৰঙচুৱা হ'লে উঠাই লৈ মই বাকীখিনি বস্তু আলুকেইটা এটুকুৰা আৰু ডিম 2টা মই ভাজি ল'ম ইয়াতে। আপোনালোকক ক'বলৈ পাহৰি থাকিলোঁ, মই চাউলখিনি কোনো ধৰণৰ বইল কৰি নলওঁ, খালি চাউলখিনি মই 15 মিনিটমান তিয়াই এনেকৈ টুকি থৈ দিছোঁ। পানীটো দি হোৱাৰ পিছত মই এটা বাতিত লৈ থৈছোঁ, মই কিন্তু বইল কৰি লোৱা নাই। আপোনালোকে কেনেধৰণে বনাই মোক ক'বচোন। পিঁয়াজখিনি ভজা হৈ গ'ল, সেই ব্ৰাউন কালাৰ আহিলে মই এতিয়া আলুৰ কাৰণে তেল দি থৈছোঁ। ইয়াত কুকাৰতে আলুৰ কাৰণে অকণমান তেল সৰহকৈ দিছোঁ, যাতে তেল থাকিলেও মই ইয়াতে বিৰিয়ানীখিনি যিহেতু বনামেই। এতিয়া মই ইয়াত আলু কেইটুকুৰা দি দিম। আলু দিলোঁ আৰু ডিমো ইয়াতে দি দিছোঁ, মই একেলগতে হৈ যাওক, যিহেতু বেছি বস্তু নাই মোৰ, কম পৰিমাণৰ কাৰণে মই একেলগতে দি দিছোঁ। এটা এটাকৈও ভাজিব পাৰে, মই একেলগে দিছোঁ ভাজি। মোৰ আলু আৰু ডিম ভজা হৈ গ'ল, এনেকৈ য়েল্ল' কালাৰ অহালৈকে আপোনালোকে ভাজি ল'ব। মই এতিয়া ইয়াতে তেলত দিম, এইকেইটা বস্তু মই এতিয়া ইয়াত দি দিম। অকণমান ভাজি খাওক, মই তেজপাত নিদিওঁ, তেজপাত মই ভাল নাপাওঁ কাৰণে নিদিওঁ। আৰু দিয়া হৈ গ'ল, এতিয়া দিম মই এয়া নহৰু, আদা পিচি থোৱা, জিৰা আৰু জনি গুটি কেইটামান দিয়া আছে, একেলগে দি মই এতিয়া ভাজি আছোঁ। চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহা বন্ধুসকলে, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ গম পাই থাকিব। মই ইয়াত দিম, এয়া টমেট' চচ মই এটা বাতিত উলিয়াই লৈছোঁ, এই গোটেইখিনি ইয়াত দি দিম। এয়া বিৰিয়ানী মছলা, ইয়াত মই 1 চামুচ লৈছোঁ, ডাঙৰ চামুচেৰে। মই বিৰিয়ানী মছলা এনেকুৱা সৰু পেকেট আছিলে মোৰ, এইটো ব্যৱহাৰ কৰিছোঁ। মই এটা বাতিত উলিয়াই লৈ আপোনালোকৰ আগত দেখাইছোঁ। গৰম মছলা 1 চামুচ, আৰু হালধিও দিব লাগিব। হালধি আপোনালোকে কিমান দিয়ে এইটো আপোনালোকৰ কথা, মই হালধি খুব অকণমানহে দিম ইয়াত। মছলাখিনি ভাজ খালে তেল বিৰিঙি বিৰিঙি ওলালে, গোন্ধ কিন্তু বিৰাটেই ধুনীয়া ওলাইছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, যিসকলে নাই কৰা। আমি এতিয়া এটা লেয়াৰ দিছোঁ, মানে ইয়াত আলু কেইটুকুৰামান দিছোঁ, আৰু মই ইয়াত পদুনা পাত অকণমান কাটি থৈছোঁ, ইয়াত দি দিম, আৰু পিঁয়াজ পাত দিম। ডিমকেইটা মই মাজত দিম। চাই থাকিব মোৰ ভিডিঅ'টো, মই দি লওঁ, তাৰপৰা আপোনালোকৰ আগত দেখাই আছোঁ। সকলো বস্তু দিয়া হৈ গ'ল, আৰু ওপৰত মই কেইটামান কিচমিচ দি দিছোঁ ওপৰত ছটিয়াই। আৰু মই ইয়াত ব্যৱহাৰ কৰিম অকণমান ফুড কালাৰ, যিটো কেকত দিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা হয়, সেইটোৱে হয় য়েল্ল' কালাৰৰ। মই তাৰে দিম এতিয়া ইয়াত, অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই, মই খালি দিছোঁ। আৰু এতিয়া মই ইয়াত পানী, আপোনালোকে যিমানটো পৰিমাণৰ বস্তু লয় সিমান পৰিমাণৰ দিব, নিমখ আন্দাজ মতে দিব। ঠিক আছে, মই আৰু নিমখ দিলোঁ ইয়াত, পানী দি এতিয়া মই ঢাকনখন লগাই দিওঁ। হৈ যোৱাৰ পিছত আপোনালোকৰ আগত দেখাই আছোঁ। বিৰিয়ানী হৈ গ'ল, আৰু এইফালে মই চানা দাইল অকণমান কাটি দিছোঁ, ইয়াৰ লগত খাব লাগে এগ বিৰিয়ানী লগত। ইয়াৰ মই চিটিটো খুলি থৈ দিছোঁ, ধুনীয়াই হৈছে। আপোনালোকক একেবাৰে দেখাম, চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে। বন্ধুসকল, মোৰ বিৰিয়ানী হৈ গ'ল, আৰু এয়া লগত অকণমান চানা দাইল বনাইছিলোঁ, এয়া 2খন কাঁহী হৈ গ'ল। এতিয়া আমি খাম। মই ইয়াত পিছে ওপৰত অকণমান কেঁচা পিঁয়াজ কাটি দি দিছোঁ 2খন কাঁহীতে, আৰু দেখিবলৈতো বিৰাটেই ধুনীয়া হৈছে। খাই চাওঁ এতিয়া, গোন্ধও ধুনীয়া হৈছে। আপোনালোকে ট্ৰাই কৰিব, আৰু কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই ক'বলৈ নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহা মোৰ বন্ধুসকলে। আৰু আপোনালোক কেনে আছে জনাবচোন, মই ভালে আছোঁ। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ মই। বাই বাই বন্ধু, ফ্ৰেণ্ডছ, সকলোকে মোৰ ফালৰ পৰা
ভালে ভালে থাকিবলৈ অনুৰোধ কৰিছোঁ। ঘৰতে থাকক, ভালে থাকক।